সকলোলৈকে মোৰ চেনেলৰ ফালৰ পৰা বহুত শুভকামনা যাচিলোঁ আৰু লগতে আজি মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। গাইজ দেওবাৰে গৈছিলোঁ মোৰ অতি মৰমৰ মাহীহঁতৰ ঘৰলৈ আৰু মাহীহঁতৰ ঘৰ হৈছে দিগিপাৰ বৰংগাবাৰীত আৰু তাত মানে মাহীহঁতৰ ঘৰত পূজা আছিলে। ভকত সেৱা বৰখেলীয়া ভকত সেৱা আছিলে আৰু অতি দুখৰ বিষয় মাহীৰ দুজন ল'ৰা আছিল আৰু সৰু ল'ৰাজন এক্সিডেণ্ট হৈ অকালতে মৃত্যু হ'ল। তাৰ এবছৰ হৈছে সম্পূৰ্ণ ভকত সেৱাৰ লগতে তাৰো বছৰকীয়া পাতিছে আৰু আমিও সেৱা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মাহীৰ ল'ৰাজনে যেন স্বৰ্গত থাকে, সুখত থাকে আৰু তেওঁৰ আত্মাই যেন শান্তি পায়। তাৰ লগতে আজি পূজা ভাগো আপোনালোকক দেখুৱাম গাইজ। আপোনালোকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব।
Krishna